নমস্কাৰ, মই আজি জালি কোমোৰাৰে সৰু মাছ বনাম। আগতে মাছখিনি ভাজি লওঁ, তাৰে পিছত এই মাছখিনিত অকণমান হালধি গুড়ি আৰু আধা চামুচ হালধি গুড়ি, আকৌ আধাতকৈ কম নিমখ দিব লাগিব মাছখিনিত। দি পেলাই এইখিনি এনেকৈ মিক্স কৰি পেলাই ভাজি ল'ব লাগিব মাছটো। এতিয়া মই কেৰাহীটো গেছৰ ওপৰত জুইৰ ওপৰত উঠাই দিলোঁ। দি পেলাই এতিয়া তেল দিম। যিখিনি তেল লাগে মাছত এই অনুযায়ী তেলটো দি ল'ব। কেৰাহীটো গৰম হ'লে এতিয়া মই মাছখিনি কেৰাহীত বহাই দিলোঁ। আপুনি মিডিয়াম দি দিব। মিডিয়াম জুইত এতিয়া মাছখিনি ভজা হৈ গ'ল। মই উঠাই দিলোঁ মাছখিনি। এতিয়া মাছখিনি ভজা হ'ল, মই উঠাই ল'লোঁ মাছটো। অকণমান তেল দি দিলোঁ কেৰাহীত। এতিয়া পাঁচফোৰণ, এতিয়া শুকান জলকীয়া, ৰঙা জলকীয়া এটা, তাৰপিছত পিঁয়াজটো দি দিলোঁ। জিৰা গুড়ি অকণমান দি দিলোঁ, আধা চামুচ জিৰা গুড়ি, আধা চামুচ আদা পেষ্ট, আকৌ হালধি গুড়ি আধা চামুচ হালধি গুড়ি দিলোঁ। দি পেলাই এতিয়া কোমোৰাটো বহাই দিওঁ। সিজাই দিব লাগিব। যিখিনি লাগে কোমোৰাত সেইখিনি নিমখ দিব লাগিব। এতিয়া মই নিমখটো দি দিলোঁ। দি ঢাকনি মাৰি দিম। অকণমান লৰাই দি মই অকণমান 2 মিনিট এনেকৈ ঢাকনি মাৰি দিম। এইটো ঢাকনিটো গুচাই মাজে মাজে এনেকৈ কোমোৰাখিনি লৰাই থাকিব লাগিব। পানীটো অকণমান পানী দিছিলে, নিমখ দিছিলে, এইকাৰণে এতিয়া অকণমান আপোনালোকে পানী দিব। এইটো নৰ্মেল পানী দিলেও হ'ব। মই ইয়াত 2 কাপমান পানী দিলোঁ। এতিয়া সৰু মাছটো দি দিম। এইটো সৰু মাছটো দি দিম। এতিয়া লৰাই দিলোঁ। তাৰপিছত আকৌ ঢাকনিটো মাৰি দিম। এইটো পানীটো শুকাই যোৱালৈ এই ঢাকনিটো মাৰি দিলোঁ। মাজে মাজে চাব লাগিব। এতিয়া মোৰ এই কোমোৰাখিনি হৈ গ'ল। পানীখিনি শুকুৱাওঁতে মানে 12-13 মিনিট হৈ গ'ল। এতিয়া মই কোমোৰাটো উঠাই দিম। এতিয়া মোৰ কোমোৰাখিনি বনোৱা হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই সহজে ঘৰতে খাব পাৰে। ধন্যবাদ।